দিকে আজি অনাচার বেবিচার দুরাচার নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ দিকে আজি অনাচার বেবিচার দুরাচার নাই কোনো কৃষ্টি আৰু সংস্কৃতি সংস্কাৰ নষ্ট আজি শান্তি আৰু সংহতি নষ্ট আজি শান্তি আৰু সংহতি প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিনিৰ ধৰণী প্ৰতিকূল নাকি ৰবি অনুকূল আহি পোহৰাই তুলিছে তিনিৰ ধৰণী কলিৰ কলুষ নাকি বেদৰ মেৰি তুলি ব্ৰহ্মাৰ আদি কৰি গাব কৃষ্ণ হৰি লিংগিক সন্ধাৰণী প্রেম প্রবাহী বিষ্ণু স্বরূপিণী সঙ্গী করি যুগে যুগে আলোকময়ী পুনৰ আহিছে নৰ কোনো ধৰি যুগক দিবলে যুগ বাৰ্তা লৈ গুৰুৰ বাণী সৰুগত কৰি গুৰু মানৱীৰ প্ৰাণ কৰ্তা শুনাকাৰ জীৱন বাৰ্তা শুনাকাৰ জীবন বার্তা শুনাকাৰ জীবন বার্তা। নমস্কাৰ, সাৰ্থক জীৱন বাৰ্তাৰ সপ্তম খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ, জয়গুৰু জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। পূৰ্ব খণ্ডৰ লগত সংগতি ৰাখি আজি সুপ্ৰজনন সম্পৰ্কে যি আলোচনা কৰিম বুলি আপোনালোকৰ আগত কথা ৰাখিছিলোঁ, আজি সেই সুপ্ৰজনন সম্পৰ্কে আলোকপাত কৰিবলৈ লৈছোঁ। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, সভ্যতাৰ বৰ্তমান সন্দিক্ষণত থিয় হৈ মানৱ জাতিৰ উন্নয়ন আৰু বাস্তৱ অভিজ্ঞতাৰ কথা ভাবি সত্য কথা ক'ব গ'লে নিজৰে এনেকুৱাই লাগে যেন আমি সভ্যতাৰ লগতহে বিৰোধ কৰি আছোঁ। আচলতে সত্যৰ ওপৰত ভিত্তি কৰিয়েই সভ্যতাৰ প্ৰতিষ্ঠা আৰু এই সত্য বিষয় বস্তুবোৰৰ ওপৰত বাস্তৱিকভাৱে চৰ্চা নথকাৰ বাবে আমি জ্ঞাতেই হওক অজ্ঞাতেই হওক আৰু স্বাৰ্থৰ হানি হ'ব বুলি ভাবি আমি কিন্তু পৰম সত্যক অস্বীকাৰ কৰোঁ। কিছু শতিকা আগত আমি যদি চাওঁ, এনেকুৱা এটা দিন আছিল যিটো সময়ত সমাজৰ সাধাৰণ মানুহৰ লগত মুৰব্বী মানুহসকলেও ভাবিছিল পৃথিৱীক কেন্দ্ৰ কৰি সূৰ্যই চাৰিওফালে ঘূৰে, কিন্তু একমাত্ৰ মহান বৈজ্ঞানিক গেলিলিঅই প্ৰমাণ কৰি দেখুৱাই দিছিল যে সূৰ্যই ঘূৰা নাই, সূৰ্য স্থিৰ, বৰং সূৰ্যক কেন্দ্ৰ কৰিয়েই পৃথিৱী চাৰিওফালে ঘূৰে। তথাপিতো কোনো মানুহে গেলিলিঅৰ কথা বিশ্বাস কৰিব খোজা নাছিল আৰু এইটো বিশ্বাস কৰিবলগীয়া কথাও নহয়, কাৰণ আমি প্ৰত্যক্ষ দেখাই পাওঁ সূৰ্য পূবফালে উদিত হয়, আকৌ পশ্চিম ফালে অস্ত যায়। গতিকে তেনেকুৱা এটা নিজ চকুৰে দেখা পোৱা ঘটনা কোনোবাই যদি মিথ্যা বুলি কয়, আমি সেইটো কেতিয়াও বিশ্বাস কৰাৰ প্ৰশ্নই নাথাকে। কিন্তু কথা হ'ল, আমি যিহেতু মানুহ, জ্ঞান বুদ্ধি বিবেক চৈতন্য যিহেতুকে আমাৰ সকলোতকৈ শ্ৰেষ্ঠ, সেয়ে প্ৰতিটো বিষয়বস্তুৰ বাহ্যিক আৰু আভ্যন্তৰীণ দিশটো যাচাই কৰি চোৱাটো আমাৰ কৰ্তব্য আৰু সেই বিষয়বস্তুবোৰৰ পজিটিভ নেগেটিভ ভাৱবোৰ বিচাৰ বিশ্লেষণ কৰি আমাৰ জীৱন চলাৰ উপযোগী আমি সেই বস্তুবোৰ যদি লৈ আমি চলোঁ, তেনেহ'লে সভ্যতাৰ চৰম সীমাত আমি উপনীত হ'ব পাৰোঁ। আৰু তেনেকুৱা এটা আভ্যন্তৰীণ পৰম সত্যৰ বিশ্লেষণ দিছিল মহান বৈজ্ঞানিক গেলিলিঅই। মানুহৰ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে তেওঁৰ কথাবোৰ মিথ্যা বুলি ভাবি তেওঁক বিভিন্নভাৱে শাস্তি প্ৰদান কৰাৰ উপৰিও ষড়যন্ত্ৰ কৰি হত্যা কৰা হৈছিল। কথা হ'ল, তেওঁক শাস্তি দি বন্দী কৰি
ষড়যন্ত্ৰ কৰি হত্যা কৰি সত্যক কি লুকাই ৰাখিব পাৰিছে? পৰা নাই আৰু নোৱাৰেও। ঠিক তেনেকৈ বিবাহৰ ক্ষেত্ৰত আমি অৰ্থাৎ পাত্ৰপক্ষই বিবাহৰ সময়ত এটা বস্তুকেই চায় যে ছোৱালীজনী ধুনীয়া হয়নে নহয়, আৰু কইনা পক্ষই লক্ষ্য কৰে ল'ৰাজনে আৰ্থিকভাৱে কিমান টনকিয়াল। আৰু এই দুয়োপক্ষৰ দুয়োটা ভাৱ যদি মিলি যায় তেনেহ'লে যিমানেই নীতি নিয়ম পৰম সত্য নাথাকক কিয় আমি সকলো সত্যক বিসৰ্জন দিয়াৰ কাৰণে প্ৰস্তুত। কিন্তু কি লাভ হ'ব তাত? তেনেকুৱা বিবাহত ইন্দ্ৰিয় সুখভোগৰ বাহিৰে সুসন্তান জন্ম পোৱাৰ কোনো সম্ভাৱনাই নাথাকে। গতিকে সুসন্তান জন্ম দিব গ'লে আমি বৰ্ণ, বংশ, গোত্ৰ বিশেষকৈ এই তিনিটা পৰম সত্যক আমি সকলোৱেই মানি ল'বই লাগিব। অৱশ্যে বিবাহ সম্পৰ্কত আমি পূৰ্বৰ খণ্ডত বিশদভাৱে আলোচনা কৰিছোঁ, আপোনালোকে চালে নিশ্চয় গম পাব। কথা হ'ল এখন উৰাজাহাজ যেনেকৈ সকলো ঠাইত অৱতৰণ কৰিব নোৱাৰে, ঠিক তেনেকৈ এটা সু আত্মায়ো সকলো গৰ্ভত অৱস্থান কৰিব নোৱাৰে। উৰাজাহাজ এখন অৱতৰণ কৰাৰ কাৰণে যেনেকৈ উপযুক্ত বন্দৰৰ প্ৰয়োজন, ঠিক তেনেকৈ এটা সু আত্মা জন্ম পোৱাৰ কাৰণেও সুগৰ্ভৰ প্ৰয়োজন, যাৰ বাবে নাৰী জাতিক জগতধাত্ৰী বুলি কোৱা হৈছে। সুসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত নাৰীৰ ভূমিকাৰ লগে লগেও পুৰুষৰ ভূমিকা কম নহয়, যাৰ বাবে শ্ৰী শ্ৰী ঠাকুৰে কৈছে সুসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মা এজনী ক্ৰেতা আৰু দেউতা এজন বিক্ৰেতা। গতিকে বিক্ৰেতাৰ উচিত ক্ৰেতাক ভাল বস্তু দিয়া। এই ক্ষেত্ৰত ক্ৰেতা আৰু বিক্ৰেতাৰ অৰ্থটো নিশ্চয় আপোনালোকে বুজি পাইছে। সংগম কালত নাৰীয়ে স্বামীক যেনেকুৱা সন্তান ভিক্ষা কৰে, স্বামীয়েও তেনেকুৱা সন্তানে স্ত্ৰীক উপহাৰ দিয়ে। অৰ্থাৎ স্বামী স্ত্ৰীৰ দৈহিক মিলনৰ সময়ত স্ত্ৰীয়ে যি বা যেনেকুৱা ধৰণৰ ভাৱৰ দ্বাৰা স্বামীক উদ্দীপ্ত কৰি তোলে, সেই সময়ত স্বামীৰ মস্তিষ্ক কেন্দ্ৰও তেনেকুৱাভাৱে উত্তেজিত হয়। আৰু সেই সময়ত সেই ভাৱৰ ভিতৰত থকা যিমান আত্মা থাকে, সেই সকলোবোৰ আত্মা আহি অণ্ডকোষৰ ভিতৰত থকা স্পাৰ্ম চেলছবিলাকক অৰ্থাৎ শুক্ৰ কোষবিলাকক চলৎশীল, নৰণশীল আৰু সজীৱ কৰি তোলে। তেনেকুৱা সময়তে পুৰুষৰ দেহাত এটা আকুঞ্চন ভাৱৰ সৃষ্টি হয়। মন কৰিলে আটাই গম পাব। যিয়ে নহওক সংগম কালত লক্ষ লক্ষ শুক্ৰকোষে দৌৰি যায় ডিম্বকোষৰ লগত মিলিত হোৱাৰ কাৰণে। কিন্তু ডিম্বকোষে ইমান লক্ষ লক্ষ শুক্ৰকোষৰ ভিতৰত মাত্ৰ এটা শুক্ৰকোষকে তেওঁ গ্ৰহণ কৰে, আৰু বাকী যিমান শুক্ৰকোষ থাকে সকলোবোৰ শুক্ৰকোষৰ মৃত্যু হয়। গতিকে এইখিনি কথাকেই যদি আপোনালোকে চিন্তা কৰি চায় তেনেহ'লে আমি সকলোৱে স্পষ্টভাৱে বুজিবলৈ পাওঁ যে আমাৰ জন্ম অৰ্থাৎ আমি যে এই মানৱ শৰীৰলৈ জন্মগ্ৰহণ কৰিছোঁ, কিমান কষ্ট, কিমান যুদ্ধৰ ভিতৰত থাকি আমি এই অমূল্য শৰীৰ আমি ভগৱানৰ দয়াত লাভ কৰিব পাৰিছোঁ, যাৰ বাবে ঋষি পুৰুষসকলে বাৰে বাৰে কৈছে মনুষ্য জনম অতি দুৰ্লভ। যিয়ে নহওক সংগম কালত স্ত্ৰীয়ে আকৌ স্বামীৰ আচাৰ ব্যৱহাৰ ভাৱভংগীৰ পৰা যেনেধৰণে প্ৰভাৱিত হয়, ডিম্বাণুবিলাকেও তেনেধৰণে শুক্ৰকোষক পোষণ দিয়াৰ বাবে তৎপৰশীল হৈ উঠে। গতিকে মাতা পিতাৰ স্বভাৱ চৰিত্ৰ, শুদ্ধতা, সততা, সদাচাৰিতা আৰু একনিষ্ঠতাৰ ওপৰত ভিত্তি কৰে এটা সুসন্তান। অকল এয়াই নহয়, সুসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত আৰু কেইটামান গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া আপোনালোকৰ আগত দাঙি ধৰিছোঁ। প্ৰথম প্ৰক্ৰিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ, সেয়া হ'ল বৰ্ণ বিবেচনা। আমাৰ সকলোৰে লক্ষ্য ৰখা উচিত আমি যাতে কোনেও প্ৰতিলোম বিবাহত যাতে আবদ্ধ নহওঁ। এই ক্ষেত্ৰত শ্ৰী শ্ৰী ঠাকুৰে কৈছে প্ৰতিলোমত কুয়েৰ জনম, ৰাষ্ট্ৰ সমাজ জাতিৰ জম। সবৰ্ণই হওক আৰু অসবৰ্ণই হওক অনুলোম বিবাহতেই কিন্তু সুসন্তান জন্ম লাভ কৰে। আৰু এই কথাখিনি যদি আমি গৰু ছাগলী বা কুকুৰৰ ক্ষেত্ৰতো মন কৰোঁ তেনেহ'লে আমি স্পষ্টভাৱে দেখিবলৈ পাওঁ এটা দেশী গৰুৰ সুপ্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু জাৰ্চি গৰুৰ শুক্ৰকীট ব্যৱহাৰ কৰোঁ। আকৌ আমি জাৰ্চি গৰুৰ প্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু দেশী গৰুৰ শুক্ৰকীট ব্যৱহাৰ নকৰোঁ। বা এটা ছাগলীৰ ক্ষেত্ৰতো যদি
চাই আপোনালোকে তেনেহ'লে দেখা পাব যে এটা ৰাম ছাগলীৰ প্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু দেশী ছাগলীৰ শুক্ৰকীট ব্যৱহাৰ নকৰোঁ, কিন্তু দেশী ছাগলীৰ প্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু ৰাম ছাগলীৰ শুক্ৰকীট ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ কুকুৰৰ প্ৰজনন ক্ষেত্ৰতো যদি আপোনালোকে চায় যে এটা বিলাতী কুকুৰ প্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু দেশী কুকুৰৰ শুক্ৰকীট ব্যৱহাৰ নকৰোঁ। আকৌ দেশী কুকুৰৰ প্ৰজননৰ ক্ষেত্ৰত আমি কিন্তু বিলাতী কুকুৰৰ শুক্ৰকীট ব্যৱহাৰ কৰোঁ। কিন্তু আটাইতকৈ দুখৰ কথা কি জানে, আজিৰ সমাজত বৰ্তমান শিক্ষাৰে শিক্ষিত কিছু সংখ্যক মানুহে মানুহৰ ক্ষেত্ৰত এই বৰ্ণ বৈষম্যক অস্বীকাৰ কৰে। আনকি মই ব্যক্তিগতভাৱে বহু ডেকা কলিতা চক্ৰৱৰ্তী শৰ্মাৰ ছোৱালীক কথা প্ৰসংগত সুধিছোঁ যে তোমালোকক যদি এটা ভাল চাকৰি কৰা বৈশ্য ল'ৰাই অফাৰ দেই, প্ৰস্তাৱ দেই তোমাক বিবাহ কৰাৰ কাৰণে, তুমি তেওঁক গ্ৰহণ কৰিবানে? তেতিয়া তেওঁলোকে পোনপটীয়াকৈ এটাই উত্তৰ দিয়ে যে কিয় নকৰিম, আজিৰ দিনত চাকৰি পোৱা ল'ৰা এজন পোৱা এটা ভাগ্যৰ কথা। গতিকে আপোনালোকেই চিন্তা কৰি চাওক তেওঁলোকৰ ভাগ্যচক্ৰ ক'ত বৰ্তি আছে বুলি তেওঁলোকৰ ধাৰণা। 7 খণ্ড ৰামায়ণ পঢ়ি সীতা যদি ৰামৰ মায়ে হয় তেনেহ'লে আমাৰ বাচি থকাৰ সাৰ্থকতাই বা ক'ত? বিবাহ সম্পৰ্কে আমি যদি আৰু চাব খোজোঁ তেনেহ'লে মহাশাস্ত্ৰ গ্ৰন্থ মহাভাৰতৰ পিনে আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে তাত এটা কথা পৰিষ্কাৰভাৱে আমি সকলোৱে দেখা পাওঁ যে যেতিয়া দ্ৰৌপদীৰ স্বয়ম্বৰ সভা হৈছিল, সেই স্বয়ম্বৰ সভাত বিভিন্ন ৰাজ্যৰ পৰা ৰাজকুমাৰসকলে গৈছিল আৰু তাত কৰ্ণও উপস্থিত আছিল। সকলো ৰাজকুমাৰে লক্ষ্যভেদ কৰিছিল, কিন্তু একমাত্ৰ কৰ্ণকেই লক্ষ্যভেদ কৰিব দিয়া নাছিল স্বয়ং শ্ৰীকৃষ্ণই নিজে। তাৰ কাৰণ কৰ্ণই সেইদিনালৈকে তেওঁৰ পিতৃ পৰিচয়ৰ কথা জনা নাছিল, যাৰ বাবে সমাজত তেওঁক সুতপুত্ৰ বুলি জানিছিল। গতিকে সমাজৰ সুতপুত্ৰ এজনে ক্ষত্ৰিয়ৰ কন্যাক কেতিয়াও বিবাহ কৰিব নোৱাৰে, যাৰ বাবে স্বয়ং শ্ৰীকৃষ্ণ নিজেই কৰ্ণক বাধা প্ৰদান কৰিছিল। গতিকে বৰ্ণ বংশ গোত্ৰ চাই যজ্ঞবান পুৰুষৰ হাতত কন্যাক অৰ্পণ কৰাই মাতা পিতাৰ একমাত্ৰ কৰ্তব্য, আৰু এনেধৰণৰ বৰ মনোনয়ন কৰাই নাৰীৰ জীৱনৰ প্ৰকৃত সাৰ্থকতা। এতিয়া আমি চাম দ্বিতীয় প্ৰক্ৰিয়া, দৈহিক মিলনৰ সময় নিৰ্ধাৰণ। শ্ৰদ্ধাৰ দাদা আৰু মাসকল, এইখিনি কথাও যদি আমি গৰু ছাগলী বা কুকুৰ এটাৰ জীৱনতো যদি লক্ষ্য কৰোঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ যে গৰুৱে যেতিয়া যৌন কাৰ্যত লিপ্ত হয় তেতিয়া গাইজনীয়ে ষাঁড় গৰুক আমন্ত্ৰণ জনায়, বা অন্যান্য পশুৰ ক্ষেত্ৰতো দেখিবলৈ আমি পাওঁ সেই একেই ধৰণৰে। গতিকে মানুহৰ ক্ষেত্ৰতো যেতিয়ালৈকে স্ত্ৰীয়ে স্বামীক আহ্বান নকৰে তেতিয়ালৈকে যৌন কাৰ্যত লিপ্ত হোৱা উচিত নহয়। গতিকে স্বামীৰ কামভাৱৰ প্ৰতি নিয়ন্ত্ৰণ ৰখা খুবেই দৰকাৰ। উচ্ছৃংখলভাৱে যৌন সম্পৰ্কত লিপ্ত হোৱা পুৰুষসকলক নাৰীয়ে প্ৰত্যক্ষভাৱে ক'ব নোৱাৰিলেও অন্তৰেৰে কিন্তু ভাল নাপায়। একমাত্ৰ গুৰুগত চলনাৰ মাজেদিহে কামভাৱক সুনিয়ন্ত্ৰিত কৰিব পৰা যায়। গতিকে সুসন্তানৰ বাবে নাৰীৰ আগ্ৰহ অধিক গুৰুত্বপূৰ্ণ। এতিয়া আমি চাম তৃতীয় প্ৰক্ৰিয়া, সুসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত স্বামী স্ত্ৰী উভয়ে শ্ৰদ্ধাৱান হ'ব লাগিব। বিশেষকৈ নাৰীয়ে স্বামীৰ প্ৰতি অটুট নিষ্ঠা ৰখা দৰকাৰ, যাৰ বাবে শ্ৰী শ্ৰী ঠাকুৰে কৈছে, নাৰী হতে জন্মে জাতি, থাকলে জাত তবেই জাতি, স্বামীৰ প্ৰতি যেমনে ৰতি, সন্তানো পায় তেমনে মতি। অৰ্থাৎ শ্ৰী শ্ৰী ঠাকুৰে এইটোৱে ক'ব খুজিছে যে নাৰীয়ে হ'ল জাতিৰ স্ৰষ্টা। নাৰীৰ শুদ্ধতাৰ ওপৰত নিৰ্ভৰ কৰে জাতিৰ শুদ্ধতা। শুদ্ধ জাতি জন্ম হ'বলৈ হ'লে নাৰীয়ে প্ৰথম তেওঁৰ স্বামীক দেৱতা হিচাপে জ্ঞান কৰিব লাগিব, দেৱতা হিচাপে তেওঁক সেৱা দিব লাগিব। স্বামীৰ প্ৰতি তেনেধৰণৰ শ্ৰদ্ধাৰ পৰা নাৰীৰ গৰ্ভত শুদ্ধ সন্তানৰ জন্ম হয়। নাৰীয়ে যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁলোকে ভাবে গৰ্ভত সন্তান থকা বুলি, কিন্তু শ্ৰী শ্ৰী ঠাকুৰে ক'লে তোমালোকে সন্তান নহয় স্বামীকেই ধাৰণ কৰা। অৰ্থাৎ শ্ৰী শ্ৰী ঠাকুৰে ক'লে নাৰীয়ে যেতিয়া গৰ্ভৱতী হয় তেতিয়া তেওঁলোকে গৰ্ভত স্বামীকেই ধাৰণ কৰে। গতিকে স্বামীৰ প্ৰতি যাৰ যেনেকুৱা শ্ৰদ্ধা
তেওঁৰ গৰ্ভত তেনেকুৱা ধৰণৰ সন্তানহে জন্মগ্ৰহণ কৰিব। বহু সংসাৰত দেখিবলৈ পোৱা যায় স্ত্ৰীয়ে স্বামীক নাম ধৰি মাতে, বন্ধুৰ নিচিনা যেন ব্যৱহাৰ। এই ক্ষেত্ৰতো শ্ৰী শ্ৰী ঠাকুৰে ক'লে যে স্বামীৰ লগত তোমালোকে কেতিয়াও বন্ধুৰ নিচিনা ব্যৱহাৰ নকৰিবা, যিমান পাৰা তেওঁক দেৱতা জ্ঞান কৰিবলৈ শিকা। আকৌ বহু সংসাৰত দেখিবলৈ পোৱা যায় স্বামীয়ে যেন সংসাৰৰ কেৱল যোগান ধৰোঁতা, তাৰ বাহিৰে সংসাৰত স্বামীৰ কোনো দামে নাই। তেনেকুৱা ধৰণৰ মনোভাৱ যদি স্বামীৰ প্ৰতি থাকে তেনেহ'লে সেই স্ত্ৰীয়ে কেতিয়াও গৰ্ভত সুসন্তান ধাৰণ কৰিব নোৱাৰে। আনহাতে স্বামীয়েও স্ত্ৰীৰ পৰা সন্মান পাব লাগিলে স্বামীও হ'ব লাগিব স্বামীৰ দৰে। অৰ্থাৎ স্বামীৰ যদি স্বামী নাথাকে, অৰ্থাৎ গুৰু নাথাকে, তেনেহ'লে সেইজন স্বামীয়ে কেতিয়াও প্ৰকৃত স্বামী হ'ব নোৱাৰে। যিয়ে নহওক, স্বামীৰ যদি গুৰু থাকে তেনেহ'লে সন্তানৰ ভিতৰত বহুখিনি সুসংগতি দেখিবলৈ পোৱা যায় আৰু সন্তানৰ ভিতৰত বহুখিনি অন্তৰ্নিহিত শক্তিও মুখৰিত হৈ উঠে। আৰু মাৰ যদি সদ্গুৰু থাকে তেনেহ'লে সন্তানো বহুখিনি সংযত হয়। গতিকে মাতা পিতা উভয়ে যদি সদ্গুৰু গ্ৰহণ কৰে তেনেহ'লে অতি সহজতে এটা সুসন্তান জন্ম দিয়াৰ কাৰণে সম্ভৱপৰ হৈ উঠে। এতিয়া আমি আহোঁ চতুৰ্থ প্ৰক্ৰিয়ালৈ। সুসন্তান জন্ম দিবলৈ হ'লে আমাৰ শৌৰ্য আৰু বীৰ্য সংৰক্ষিত কৰি ৰখাটো অতি প্ৰয়োজন, কাৰণ শৌৰ্য আৰু বীৰ্যক শক্তি বুলি কোৱা হয়। গতিকে যাৰ যিমান শৌৰ্য আৰু বীৰ্য সংৰক্ষিত থাকিব তেওঁৰ সন্তান ইমান বলৱান, বুদ্ধিৱান, শক্তিৱান, দীৰ্ঘায়ু, নিৰোগী আৰু সুস্থ হৈ উঠিব। এই শৌৰ্য আৰু বীৰ্যক সংৰক্ষিত কৰি ৰখাই কিন্তু আৰ্য কৃষ্টিৰ অন্যতম বৈশিষ্ট্য। যিসকলে অধিক বীৰ্যপাত কৰে বা যেনে তেনেকৈ সম্ভোগ কৰে বা হস্তমন্থন কৰে তেওঁলোকৰ সন্তান অতি কম বুদ্ধি, আত্মস্বাৰ্থী, প্ৰবৃত্তিমুখী, শ্ৰদ্ধাহীন, ৰুগ্ন, দুৰ্বল, প্ৰতিভাহীন, কম আয়ুস সম্পন্ন হয়। বৰ্তমান সময়ত যুৱক যুৱতীসকলে হস্তমন্থনৰ কাৰণে আসক্ত, যাৰ ফলত লিংগদ্বাৰৰ বা যোনিদ্বাৰৰ সূক্ষ্ম সূক্ষ্ম স্নায়ুৰজ্জুবোৰ অৰ্থাৎ মেধা নাড়ীবিলাক ছিঙি টুকুৰা টুকুৰা হৈ যায়, যাৰ ফলতো আজি সমাজত ইমান সুসন্তানৰ অভাৱ হৈ পৰিছে। গতিকে বিহিতভাৱে যৌন সম্পৰ্কৰ বাহিৰে অযথা শৌৰ্য আৰু বীৰ্য ক্ষয় কৰা অনুচিত। অৱশ্যে আজিকালি সমাজত এটা ৰীতি দেখিবলৈ পোৱা যায়, বিবাহৰ পিছত নিজৰ ইন্দ্ৰিয় সুখভোগৰ কাৰণে 2-4 বছৰ সন্তান নলোৱাৰ যি প্ৰৱণতা, এয়া যেন তেওঁলোকে নিজৰে এক আভিজাত্য বুলি ভাবে, যাৰ বাবে সুসন্তান লাভ নহয়, কুসন্তান জন্ম প্ৰায় নিশ্চিত। যাৰ বাবে ঋষি পুৰুষ বা মহাপুৰুষসকলে ব্ৰহ্মচৰ্য পালনৰ কথা অধিকভাৱে গুৰুত্ব দিছে। অৱশেষত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰও কৈছে, সুসন্তান জন্ম দিবলৈ হ'লে অন্তত 1-2 বছৰ স্বামী স্ত্ৰী উভয়েই ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি যৌন কাৰ্য সম্পূৰ্ণ কৰা উচিত। এতিয়া আমি চাম পঞ্চম প্ৰক্ৰিয়া। সুসন্তান জন্ম দিয়াৰ কাৰণে স্বামী স্ত্ৰী উভয়েই চৰিত্ৰৱান হোৱা প্ৰয়োজন। বহুচাৰণ পুৰুষে বা বহুচাৰিণী নাৰীয়ে কেতিয়াও সুসন্তানৰ জনক বা জননী হ'ব নোৱাৰে। আজিকালি সমাজত পুৰুষ নাৰীয়ে সংযত নোহোৱাৰ বাবে গোপন যৌন সংস্ৰৱ দেখিবলৈ পোৱা যায়। বহু পৰিয়ালত এনেকুৱা ঘটনা আছে যে নিজৰ স্বামী থকাৰ পিছতো পৰপুৰুষৰ প্ৰতি আকৃষ্ট। অকল নাৰীৰ ক্ষেত্ৰতো নহয়, পুৰুষৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় নিজৰ স্ত্ৰী থকাৰ পিছতো তেওঁলোকে বহুগামী হয়। এই আসক্তিবোৰ সংসাৰ আৰু সমাজৰ আটাইতকৈ ডাঙৰ ব্যাধি। গতিকে চৰিত্ৰৱান স্বামী স্ত্ৰীৰ দ্বাৰা সুসন্তান জন্ম লাভ সম্ভৱ। এতিয়া আমি চাম ষষ্ঠ প্ৰক্ৰিয়া। সুসন্তান জন্ম দিবলৈ হ'লে আমাৰ প্ৰত্যেকৰে লক্ষ্য কৰা উচিত আমাৰ যাতে শুদ্ধ খাদ্যাভ্যাস অৰ্থাৎ আমি সাত্বিক আহাৰ গ্ৰহণ কৰোঁ। মাতা পিতাৰ শৌৰ্য আৰু বীৰ্যৰ সংমিশ্ৰিত জীৱন কণিকাই হ'ল জীৱাত্মা অৰ্থাৎ সন্তান। মাতা পিতাৰ এই শৌৰ্য আৰু বীৰ্যৰ উৎপত্তিস্থলী কিন্তু খাদ্য, যাৰ বাবে আজিৰ বৈজ্ঞানিকসকলে গৱেষণা কৰি কৈছে মানৱ দেহত 64,000 খাদ্য ৰসৰ পৰা 1 টোপাল বীৰ্য বা
সূৰ্যৰ উৎপন্ন হয়। গতিকে যোনে যিমান সাত্বিক খাদ্য গ্ৰহণ কৰিব তেওঁৰ সন্তানো তেনেকুৱা শুদ্ধ হৈ জন্ম লাভ কৰিব। আজিকালি ল'ৰা ছোৱালীবোৰে অধিকাংশই মাদক দ্ৰব্য সেৱন কৰে, যাৰ ফলত শৰীৰ মনৰ চঞ্চলতা ইমানেই প্ৰখৰ হৈ থাকে, তেওঁলোকৰ শাৰীৰিক মিলনৰ সময়ত শুদ্ধ আত্মাবোৰ তেওঁলোকৰ ভাৱৰ গণ্ডিৰ বহু দূৰত থাকি যায়, যাৰ ফলত কু আত্মাই তেওঁলোকৰ গৰ্ভত স্থাপন লাভ কৰে। মাদক দ্ৰব্যৰ পৰিৱৰ্তে যুৱক যুৱতীসকলে মুখ সিদ্ধিৰ কাৰণে যদি আমলকি, ডাঙৰ ইলাইচি বা লং দালচেনিৰ ব্যৱহাৰ কৰে তেনেহ'লে মুখ সিদ্ধিৰ উপৰিও শৰীৰত বিভিন্ন ধৰণৰ উপকাৰ হয়। আৰু যদি সাধাৰণ এগাংলি জিভাৰ কাৰণে নিজৰ শৰীৰটোৰ লগতে সমাজ, দেশ, ৰাষ্ট্ৰৰ সৰ্বনাশ মাতি আনে, সেই প্ৰসংগটো শ্ৰী শ্ৰী ঠাকুৰে কৈছে, হে পুৰুষ জাতি তোমালোকে শুনা, এনেকুৱা এটা দিন আহি আছে আগন্তুক দিনত, যিটো দিনত তোমালোকৰ আগত, তোমালোকৰ ওচৰত নিজৰ স্ত্ৰী থকাৰ পিছতো তোমালোকে দৈহিক মিলনৰ দ্বাৰা সন্তান জন্ম দিব নোৱাৰিবা। হে নাৰী জাতি তোমালোকেও শুনা, তোমালোকৰ স্বামী ওচৰত থকাৰ পিছতো তোমালোকে তোমাৰ স্বামীৰ লগত দৈহিক মিলনৰ দ্বাৰা সুসন্তান জন্ম দিব নোৱাৰিবা। এনেকুৱা এটা দিন আহি আছে যিটো দিনত বৈজ্ঞানিক পদ্ধতিৰে ভাল মানুহৰ দেহকোষৰ পৰা লক্ষ লক্ষ সন্তানৰ জন্ম দিয়া হ'ব। আৰু তোমালোকে সেইদিনা চৰকাৰৰ হাতত উপযুক্ত প্ৰমাণ জমা দি চৰকাৰৰ পৰা সন্তান আনি তোমালোকে নিজৰ সন্তান বুলি ভাবি তোমালোকে লালন পালন কৰিব লাগিব। সেই দিনটোত তোমালোকৰ কেনে লাগিব? আজি চৰকাৰে এমাহৰ দৰমহা দিয়াত দেৰি কৰিলে লক্ষ লক্ষ মানুহে ৰাজপথত ওলাই আহি আন্দোলন কৰে সাধাৰণ দুটা টকাৰ কাৰণে। এনেকুৱা এটা দিন আহি আছে যিটো দিনত মানুহৰ মৌলিক অধিকাৰখিনিও চৰকাৰৰ হাতত গুচি যাব। তেতিয়া কেনে লাগিব আপোনালোকৰ এবাৰ ভাবি চাওক। আপোনালোকে যদি সঁচাই বীৰ পুৰুষ হয়, সতী নাৰী হয়, তেনেহ'লে আজি এই মুহূৰ্তৰ পৰা সকলো মাদক দ্ৰব্য ত্যাগ কৰি আপোনালোকে সুসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত তৎপৰশীল হৈ উঠক। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যাতে খাদ্যৰ প্ৰতি সকলোৱে বিশেষভাৱে গুৰুত্ব দিয়ে। এতিয়া আমি চাম সপ্তম প্ৰক্ৰিয়া। সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে যদি কীৰ্তন উদ্দীপনাৰ মাজেদি সন্তান জন্ম দিয়ে তেনেহ'লে তেজী আৰু তীক্ষ্ণ সন্তান জন্ম হোৱাৰ সম্ভাৱনা বেছি থাকে। মই এখন শ্ৰী শ্ৰী ঠাকুৰৰ কিতাপ পঢ়িছিলোঁ। এজন ভক্তই শ্ৰী শ্ৰী ঠাকুৰক সুধিছিল ঠাকুৰৰ ডাঙৰ ল'ৰা অৰ্থাৎ বৰদা সম্পৰ্কে, যে বৰদা ইমান তীক্ষ্ণ, কৰ্মপটু, সৌম্য, বীৰ, সহিষ্ণু, সেৱাপৰায়ণতা বা ইমান চেতনাবাহী স্মৃতি, এয়া কেনেকৈ সম্ভৱ? তেতিয়া শ্ৰী শ্ৰী ঠাকুৰ ভক্তজনক উত্তৰ দিছিল যে বৰদাৰ জন্ম হৈছিল কীৰ্তন ভাৱৰ মাজেৰে। মাদক দ্ৰব্যই যেনেকৈ শৰীৰত নেগেটিভ ভাৱৰ সৃষ্টি কৰে, তদ্ৰূপ কীৰ্তনে মানুহৰ শৰীৰ আৰু মনত এক পজিটিভ ভাৱৰ সৃষ্টি কৰে, যাৰ ফলত সন্তানো তীক্ষ্ণ আৰু বীৰ হৈ জন্মগ্ৰহণ কৰে। দৈহিক মিলনকালত স্বামীয়ে স্ত্ৰীক দেৱী বুলি ভাবিব লাগে আৰু স্ত্ৰীয়ে স্বামীক দেৱতা বুলি ভাবিব লাগে। সংগম কালত স্বামী স্ত্ৰীৰ মস্তিষ্কত ইষ্টভাৱৰ বাহিৰে যাতে অন্য কোনো ভাৱে ক্ৰিয়া কৰিব নোৱাৰে তাৰ প্ৰতিও নজৰ ৰখা খুবেই প্ৰয়োজন। কাৰণ সেই ক্ষুদ্ৰ সময়ৰ ভিতৰতেই কিন্তু নিকৃষ্টতম আত্মাই গৰ্ভত স্থিতি লাভ কৰিব পাৰে। সংগম কৰা বিছনাখনৰ কাপোৰ নতুন নহ'লেও ধোৱা পৰিষ্কাৰ হোৱাটো বাঞ্ছনীয়। দৈহিক মিলনকালত যদি স্ত্ৰীৰ মুখৰ বেয়া গন্ধ বা চুলি বা শৰীৰৰ যিকোনো অংগৰ যদি বেয়া গন্ধ স্বামীয়ে পায় তেনেহ'লে সন্তানৰ ঘ্ৰাণ স্নায়ু বৈকল্য হোৱাটো প্ৰায় নিশ্চিত। গতিকে আমি যদি জীৱন্ত সদ্গুৰুক গ্ৰহণ কৰি সঠিক প্ৰক্ৰিয়াৰে সন্তান জন্ম দিব পাৰোঁ তেনেহ'লে অনাগত দিনত আমি নিশ্চিতভাৱে সমাজৰ বুকত এক শক্তিশালী আৰু সুসভ্য মানৱ জাতিৰ আশা কৰিব পাৰোঁ। গতিকে সাৰ্থক জীৱন বাৰ্তাৰ মঞ্চৰ পৰা সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে
জীৱন্ত সদ্গুৰু গ্ৰহণ কৰি প্ৰতিলোম বিবাহ বৰ্জন কৰি সমাজখনক এক সুস্থ দিশত আগবঢ়াই লৈ যাওঁ আহক। শ্ৰদ্ধা দাদা আৰু মাসকল, আপোনালোকৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মংগল কামনা কৰি অহা খণ্ডত প্ৰাক বৈবাহিক নাৰী চৰিত্ৰ সম্পৰ্কে আলোচনা কৰিম বুলি আশা ৰাখি ইয়াতে সামৰিছোঁ। জয় গুৰু, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম, বন্দে পুৰুষোত্তমম।